Welcome back to my YouTube channel. নমস্কাৰ মই সুস্মিতা মোৰ চেনেল সুস্মিতাছ ব্লগলৈ আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাই মোৰ অন্য এটি ভিডিঅ' আজি আপোনালোকৰ মাজলৈ আগবঢ়াম বুলি ভাবিছোঁ মোৰ চেনেলটোত যিহেতু মই প্ৰায়ভাগ ব্লগছ ভিডিঅ' নাইবা অন্য কিবা কিবি ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াই থাকোঁ কিন্তু মই ভাবিছোঁ আজি মোৰ এটা বেলেগ ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াম বুলি ভাবিছোঁ আজি মই ভাবিছোঁ যে মোৰ কেইযোৰমান বোৱা কাপোৰ কালেকশ্যন আপোনালোকৰ মাজলৈ আগবঢ়াওঁ আপোনালোকে কেনে পায় জনাব আৰু বোৱা কাপোৰ মই খুবেই বেছি ভাল পাওঁ তো ভাবিলোঁ আজি মই মোৰ বোৱা কাপোৰ কেইযোৰ আপোনালোকৰ মাজতো শ্বেয়াৰ কৰোঁ আপোনালোকে কেনে পায় জনাব আৰু ভিডিঅ'টো শেষলৈকে চাব আহকচোন তেনেহ'লে ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ পোনপ্ৰথমে অসমীয়া নৱবৰ্ষ আমাৰ বাপতিসাহোন ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা সকলোকে জনাইছোঁ আপোনালোকৰ সকলোৰে জীৱনটো ৰঙীন হৈ পৰক আৰু খুব বেছি ভাল হওক সকলোৰে আৰু বাকী মই এতিয়া মোৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ যিহেতু বহাগ মাহটো ৰঙীন আৰু সকলোৱে ভাল পায় সেইকাৰণে মই আজি মোৰ প্ৰথম কাপোৰযোৰ ৰেড কালাৰত আছে আৰু সেইযোৰ মিচিং বোৱা আছিলে মোৰ শহুৰ দেউতাই মোক আনি দিছিলে যিহেতু আমাৰ দেউতা মিচিং গাঁৱতে চাকৰি কৰিছিলে তো সেই তাৰ পৰা আনা প্ৰথম কাপোৰযোৰ আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ আপোনালোকে চাই থাকক এতিয়া আৰম্ভ কৰোঁ মোৰ ভিডিঅ'টো আৰু মই প্ৰথমতে আপোনালোকক মোৰ প্ৰিয় আৰু ৰঙা এইযোৰ কাপোৰযোৰ আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ চাওকচোন আপোনালোকে কেনে পায় মোক জনাব কমেণ্ট বক্সত আৰু এইযোৰ কাপোৰযোৰ মোৰ এইযোৰ আছে ৰেডত আছে আৰু ইয়াত বহুত বেছি কালাৰ কম্বিনেশ্যন আছে ৰেড আছে হোৱাইট আছে ব্লেক য়েল্ল' আৰু গ্ৰীণ এনেকৈ গোটেইখিনি কালাৰ আছে সেইকাৰণে মই এই কাপোৰযোৰত প্ৰায়খিনি কালাৰৰে দহিখিনিও কৰাইছিল খুব বেছি ভাল লাগে মোৰ এই কাপোৰযোৰ আৰু বহুতখিনি ফটো মই এইযোৰ কাপোৰত আছে আপোনালোকৰ শেষত মোৰ ফটো কেইখনো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম আপোনালোকে কেনে পাইছে জনাব আৰু আৰু এইযোৰ কাপোৰযোৰ ৰেডত আছে আপোনালোকে চাই থাকক আৰু কেনেকুৱা পাইছে জনাব আৰু ইয়াৰ মেখেলাখন হৈছে এইখন আছে মেখেলাখন একে ধৰণে আছে মিচিং বোৱা আৰু মিচিং কাপোৰবোৰ যিহেতু খুব বেছি ধুনীয়াকৈ বয় আৰু এইযোৰ চাওকচোন এনেকৈ আছিলে আৰু মোৰ এই কাপোৰযোৰ খুব বেছি ভাল পাওঁ মই আৰু বিশেষকৈ ৰঙা ৰংটো প্ৰায়খিনি মানুহৰে প্ৰিয় হয় আৰু ৰঙা কাপোৰযোৰৰ লগত যিহেতু বোৱা হয় খুবেই বেছি ধুনীয়া আৰু কালাৰ কম্বিনেশ্যনখিনি বহুত বেছি ধুনীয়া হয় আৰু এইযোৰে মোৰ কাপোৰযোৰ আপোনালোকে কেনে পালে মোক কমেণ্ট বক্সত জনাব দেই তাৰপাছতে আহিলে মোৰ আটাইতকৈ প্ৰিয় সেইযোৰ মোৰ বহুত বেছি প্ৰিয় যিহেতু মোৰ মামা আইতাই নিজে হাতেৰে বৈ পেলাই মোক সেই কাপোৰযোৰ মোৰ বিয়াৰ পাছতে দিছিলে আৰু সেই কাপোৰযোৰ প্ৰায়খিনি মানুহে মই পিন্ধিলে সোধে মানে বহুত ধুনীয়াকৈ বৈছে কোনে বৈছে কি কথা তো আপোনালোকৰ মাজতো সেই কাপোৰযোৰ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ সেইযোৰ হৈছে এইযোৰ চাওক কালাৰটো খুব বেছি ধুনীয়া এইযোৰ আছে বেঙুনীয়া কালাৰত আছে আৰু তাত য়েল্ল' আৰু হোৱাইটত বৈছিলে আৰু বৈ নিজে হাতেৰে মোৰ মামা আইতাই নিজে হাতেৰে বৈ দিছিলে আৰু খুব বেছি ধুনীয়াকৈ আৰু কামখিনি খুবেই ধুনীয়া হয় খুব বেছি ধুনীয়া আৰু কালাৰটো মোৰ বহুত বেছি প্ৰিয় হয় আৰু ভালো লাগে চাগে পিন্ধিলে মোৰ এইখনমান ফটো আছে মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম ফটোকেইখন আৰু আপোনালোকে কেনে পাইছে জনাব এইযোৰ চাওক এনেকৈ গ্ৰীণ আৰু ব্লেক এনেকৈ আছিলে আৰু খুবেই বেছি ধুনীয়া এইখন হৈছে মেখেলাখন এইখন চাওক এইখন মেখেলাখন আৰু ইয়াৰ চাদৰখন হৈছে এইখন আৰু চাদৰখনত যিহেতু মানে এই য়েল্ল' কালাৰটো বেছি শ্বাইনিং কৰিছিলে কাপোৰযোৰত তো সেইকাৰণে মই এই কাপোৰযোৰ দহিখিনি এনেকৈ য়েল্ল'তে বাচিছিলোঁ আৰু দহিখিনি মই নিজেই কৰিছিলোঁ আৰু খুব বেছি ধুনীয়াকৈ এই কাপোৰযোৰ মই খুব বেছি ভাল পাওঁ যিহেতু আইতাই ইমান মৰমত মোক বৈ দিছিলে আৰু বহুত বেছি কষ্টও হৈছিলে কাপোৰযোৰত আৰু বহুত ধুনীয়াকৈ মোক আইতাই বৈ দিছিলে কাপোৰযোৰ এইযোৰ চাওক আপোনালোকলৈ আগবঢ়াই দিছোঁ মোৰ ফটো আছে মই ফটোকেইখনমান দিম বাৰু আপোনালোকে চাওক আৰু কেনে পালে মোক জনাব দেই বাকী এইযোৰ এনেকৈয়ে দেখাইছোঁ কিমানখিনি পাৰিছোঁ দেখুৱাব সেইটো নাজানো যিখিনি পাৰিছোঁ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ বাকী আপোনালোকে কেনেকুৱা পাইছে মোক জনাব
তাৰপাছত আহিলে এইযোৰ গ্ৰীণ কালাৰত এযোৰ কাপোৰ আইতাই বোৱা এইযোৰ আইতাই বৈছিলে। এইযোৰৰ লগতে বৈছিলে, কিন্তু এইখিনি পাছত লগাইছিলে। খুবেই বেছি ধুনীয়া হয় কাপোৰযোৰ। আৰু আপোনালোকক মই দেখুৱাইছোঁ, ইয়াত বেঙুনীয়া কালাৰটো অকণমান আছে, আৰু ক'লা আৰু হালধীয়া, ব্লেক, পাৰ্পল আৰু য়েলো সকলোখিনি কালাৰ মেচিং কৰি পেলাই আইতাই মোক বৈ দিছিলে। এই কাপোৰযোৰ খুব বেছি ধুনীয়া হয়। আৰু বোৱা কাপোৰ যিহেতু আপোনালোক সকলোৱে যিখিনি মানে ব্যৱহাৰ কৰিছে সেইখিনিতো সকলোৱে জানেই যে বোৱা কাপোৰ কেনেকুৱা ধুনীয়া পিন্ধিবলৈ, আৰু খুবেই ধুনীয়াকৈ এয়া ফুল কৰি দিছিলে। খুব বেছি ধুনীয়া, আৰু মোৰ কাপোৰযোৰ খুব বেছি প্ৰিয়। যিহেতু আইতাৰ কষ্টৰখিনি আমাক বৈ পেলাই দিছিলে, মোৰ ভাল লাগে, সেইকাৰণে আপোনালোকৰ মাজতো শ্বেয়াৰ কৰিছোঁ। এইখন হৈছে মেখেলাখন ৰাখক, আপোনালোকক মই দেখুৱাই দিছোঁ। এইখন এনেকৈ মেখেলাখন কৰাইছিলে। তাৰপাছত মেখেলাখনৰ লগতে এইখন হৈছে চাদৰখন হৈছে এইখন। চাদৰখনো তেনেকৈ ঠিক একেদৰে আছে, কিন্তু এই কাপোৰযোৰ মানে পতি নাছিলে, পতি নথকাকৈ আঁচুৰে সৈতে বৈ দিছিলে, আৰু খুবেই বেছি ভাল লাগে আৰু কমফৰ্টেবল হয় কাপোৰযোৰ। ইমান বৰ বেছি দেখাত ধৰক বহুত মানে ডাঠ বা কিবাকিবি এনেকুৱা লাগিছে, কিন্তু তেনেকুৱা একো নহয়। বহুত বেছি চিম্পল আৰু বহুত ধুনীয়াকৈ এযোৰ আইতাই বৈ দিছিলে। আপোনালোকে কেনে পাইছে জনাব। মোৰ পিছে খুব বেছি ভাল লাগে। আৰু এইযোৰ এনেকৈ আগকেইটা এনেকৈ এইটো কি বুলি কয়, এইটো পাণ কটা টাইপৰ এইটো বৈ দিছিলে, আৰু তাতে মাজতে এনেকৈ বুটা দি দিছে। খুবেই বেছি ধুনীয়া হয় কাপোৰযোৰ। আৰু এয়া দহিখিনি এয়া মানে গোটেইখিনি কালাৰ কম্বিনেশ্যন কৰি পেলাই এনেকৈ বনাইছিলোঁ। খুব ভাল লাগে কাপোৰযোৰ পিন্ধি মোৰ। আৰু এইযোৰ কাপোৰৰ লগতো মোৰ কেইবাখনো ফটো আছে। মই আপোনালোকক শেষত ফটোখিনি শ্বেয়াৰ কৰিম বুলি যিহেতু কৈছোঁ, সকলোখিনি একেলগে শ্বেয়াৰ কৰি দিম। আৰু আপোনালোকে কেনে পাইছে মোৰ কাপোৰকেইযোৰ জনাব। বাকী যিখিনি পাৰোঁ, বহুত বেছি আছে বা কিবাকিবি সেইটো বুলি নহয়, যিহেতু ইউটিউবত ভিডিঅ' বনোৱা হয়েই, সেইকাৰণে ভাবিলোঁ কিবা এটা অপশ্যন লৈ আজি আকৌ এটা বেলেগ ভিডিঅ' বনাওঁ আৰু আপোনালোকৰ মাজত জড়িত হৈ থাকোঁ। সেইদৰে আজি বোৱা কাপোৰকেইযোৰ আপোনালোকৰ মাজত দেখুৱাইছোঁ। আপোনালোকে কেনে পাইছে জনাব, আৰু বাকী চাই থাকক মোৰ ভিডিঅ'টো। তাৰপাছত আহিলে এইযোৰ কাপোৰযোৰ আপোনালোকক দেখুৱাইছোঁ। খুবেই বেছি ধুনীয়া হয়। আৰু এইযোৰ মোক মায়ে গিফ্ট কৰিছিলে, আৰু খুবেই বেছি ধুনীয়া কাপোৰযোৰ পিন্ধিবলৈ। এইযোৰ পাট সূতাৰে বোৱা আছে। কাপোৰযোৰ বহুত বেছি চাইনিং এটা আছে, যিহেতু ইয়াত ধৰিব নোৱাৰিব পাৰে, কিন্তু এইযোৰ হৈছে পাট সূতাৰে বোৱা কাপোৰযোৰ, আৰু খুব বেছি ধুনীয়াকৈ। এইখন হৈছে মেখেলাখন মই আপোনালোকক দেখুৱাইছোঁ চব। এইখন মেখেলাখন খুবেই বেছি ধুনীয়া হয়, আৰু বহুত বেছি ধুনীয়াকৈ এটা চাইনিং আছে, আৰু কালাৰখিনি বহুত বেছি ধুনীয়াকৈ ইয়াত মেচিং কৰা হৈছিলে। এইযোৰ গ্ৰীণ আছে, গ্ৰীণ আৰু য়েলো, হোৱাইট আৰু ব্লেক এনেকৈ ধৰি প্ৰায়খিনি কালাৰে দিয়া হৈছিলে, আৰু খুব বেছি ধুনীয়া হয় কাপোৰযোৰ, আৰু মোৰ পিন্ধিও খুব বেছি ভাল লাগে। ৰিচেণ্ট অলপ দিনৰ আগতে মই এইযোৰ কাপোৰৰ লগত ভিডিঅ' বা এনেকৈ কিবা ইনষ্টাগ্ৰামৰ ভিডিঅ' বা ফটো এনেকৈ কেইবাখনো উঠিছিলোঁ। আপোনালোকৰ মাজত সেইখিনি শ্বেয়াৰ কৰি দিম, সেইখিনিতো চলিয়ে থাকে আজিকালি যিহেতু। আৰু সেইখিনি হ'ল। আৰু এইখন হৈছে চাদৰখন। ইয়াৰ দহিখিনি এনেকৈ মানে গোটেইখিনি কালাৰ যিহেতু আছিলে, সেইকাৰণে মানে একে কালাৰ মেচিং কৰি গোটেইখিনি কালাৰ দি মেলি এনেকৈ দহিখিনি কৰাইছিলোঁ। আৰু এইখন হৈছে চাদৰখন। ৰ'ব, মই আপোনালোকৰ চাদৰখন মেলি দিছোঁ। কিন্তু এই চাদৰখনত নাই কোনো পতি, নাই কোনো আঁচু, এনেকুৱা কোনো নাছিলে, মানে পতি নথকা আছিলে কাপোৰযোৰ। আৰু কাপোৰযোৰ মানে বহুত বেছি কমফৰ্টেবল হয়, আৰু মোৰ কাৰণে মানে বহুত বেছি ধুনীয়াকৈ জোখৰ হয় কাপোৰযোৰ। মই বহুত বেছি ভাল পাওঁ, আৰু আপোনালোকক দেখুৱাই দিছোঁ, চাওকচোন। এইখন চাদৰখন কেনেকুৱা পাইছে আপোনালোকে জনাব। মোৰ বেছি ভাল লাগেতো আপোনালোকৰ মাজত মই মোৰ ভাল লগা কাপোৰকেইযোৰ শ্বেয়াৰ কৰিছোঁ। আপোনালোকে কেনেকুৱা পাইছে বা কিবা যদি মোৰ ভিডিঅ'টোত ভুল হৈছে আপোনালোকে মোক কমেণ্ট বক্সত জনাব, আৰু কেনেকুৱা পাইছে জনাব মোৰ ভিডিঅ'টো। আৰু বাকী এইযোৰ পিংকত আছিলে কাপোৰযোৰ, আৰু এনেকৈ আগত ফুলটো আছিলে, আৰু পতিটো এনেকৈ মানে এটা বুটা এটা দি দিয়া হৈছিলে। পতি বা আঁচু বুলি কোনো কথা নাছিলে, আৰু এইটো বুটা এটা দি দিয়া হৈছিলে। খুবেই বেছি ভাল লাগে। আপোনালোকৰ কেনেকুৱা আপোনালোকৰ লাগিছে মোক জনাব দেই। বাকী এয়া হৈ গ'ল। আৰু এযোৰ মোৰ কাপোৰ আছে। সেইযোৰ আচলতে মোক মোৰ বান্ধৱী এজনীয়ে গিফ্ট কৰিছিলে। তাই বৈছিলে মানে তাই সেইযোৰ হাতেৰে বোৱা নহয়, কিন্তু বহুত বেছি কমফৰ্টেবল হয়, আৰু মই এই কাপোৰযোৰ বহুত বেছি বাৰ পিন্ধিছোঁ।
আৰু বহুত ধুনীয়া হয়, কিন্তু বোৱাই হয়, কিন্তু মেচিনত বোৱা কাপোৰযোৰ খুব বেছি ধুনীয়া লাগে। য়েলোত আছে আৰু এই কাপোৰযোৰ পিন্ধিলে বহুত বেছি শ্বাইনিং এটা আহি যায়, যিহেতু য়েলো কালাৰটো পিন্ধিলে চব মানুহকে ভালেই লাগে আৰু মুখখনত মানে বহুত বেছি ধুনীয়াকৈ শ্বাইনিং এটা আহি যায়। আৰু কাপোৰটো আছিলে কটনৰ, কি সূতা সেইটো বৰ বিশেষ নাজানো, কিন্তু বহুত বেছি ধুনীয়া লাগে কাপোৰযোৰ। আপোনালোকৰ কেনেকুৱা লাগিছে জনাব মোক। আৰু এইখন হৈছে মেখেলাখন। এইযোৰ পিন্ধিও বহুতবাৰ পিন্ধিছোঁ আৰু ভিডিঅ' বা এনেকুৱা ফটো কেইবাখনো উঠি থোৱা আছে চাগে, চাই যদি আছে মই আপোনালোকক শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। আৰু এইখন হৈছে চাদৰখন। চাদৰখন এনেকৈ মাজতে এনেকুৱা কলকাৰ দুটাকৈ কলকাৰ আছে আৰু আগত এইখন এনেকৈ আগত এনেকৈ আছে। খুবেই বেছি ভাল লাগে মোৰ এই কাপোৰযোৰ, মোৰ বহুত বেছি ভাল লাগে আৰু মই বহুত বেছি পিন্ধোঁ। আৰু আপোনালোকে কেনেকুৱা পায় জনাব। প্ৰায়খিনি মানুহে মই এই কাপোৰযোৰ পিন্ধিলে ভাল লাগে বা ইমান ধুনীয়া হয় কাপোৰযোৰ এনেকৈ বুলি কয়। আৰু যিখিনি পিন্ধা দেখা নাই বা চাব মোৰ ভিডিঅ'টো, তেতিয়া আপোনালোকে কেনেকুৱা পায় জনাব। বাকী আজি এইকেইযোৰ কাপোৰকে দি মেলি ভিডিঅ'টো শেষ কৰিছোঁ। মোৰ বহুত বেছি বোৱা কাপোৰ আছে, মই বহুত বেছি কমফৰ্ট ফিল কৰোঁ বোৱা কাপোৰত। তো মোৰ প্ৰায়খিনি কাপোৰ মোৰ বোৱা হয়। তো পাৰ্ট 1 পাৰ্ট 2কে মই মোৰ কাপোৰখিনি দি থাকিম। আপোনালোকে এইকেইযোৰ কাপোৰ কেনেকুৱা পালে মোক কমেণ্ট বক্সত জনাব। বাকী কিবা যদি বেয়া পাইছে কমেণ্ট বক্সতে জনাব, আৰু ভাল লাগিলে জনাব, আৰু বাকী পিছত ভিডিঅ' দিম নাই সেইটোও জনাব। বাকী এইকেইযোৰ কাপোৰেই মই আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ। আপোনালোকে কেনেকুৱা পালে জনাব। মই যিমানখিনি পাৰোঁ মোৰ কাপোৰকেইযোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু আপোনালোকেনো কেনেকুৱা পালে, কি কৰিলে মোৰ ভিডিঅ'টো চাই শেষলৈকে ভিডিঅ'টো চাব আৰু কেনেকুৱা পালে জনাব। বাকী আজিলৈ ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। যদিহে মোৰ ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। আৰু যদিহে মোৰ নতুনকৈ আহিছে মোৰ চেনেলটোলৈ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব দেই। আৰু কাষতে থকা বেল আইকনটো টিপি সকলোবিলাক ভিডিঅ' প্ৰথমতেই আপোনালোকে যাতে পায় তাৰ কাৰণে বেল আইকনটো টিপি দিব। আৰু শেষলৈকে ভিডিঅ'টো চাব, কেনেকুৱা পায় মোক কমেণ্ট বক্সত জনাব। থেংক ইউ ভেৰি মাছ।